নমস্কাৰ ডিআৰএছ পিক ফাৰ্ম চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু মোৰ ফেচবুক পেজটোলৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। মই প্ৰাথমিক চিকিৎসাৰ বাবে মই কি মেডিচিন ৰাখিছোঁ বা বেচিক মেডিচিন কি ৰাখিছোঁ মই আপোনালোকে চাই থাকিব ভিডিঅ'টো। মোৰ ফাৰ্মত মই কি ৰাখিছোঁ ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ আৰু বন্ধু বান্ধৱীসকলক সকলোকে শ্বেয়াৰ কৰিব। আৰু আপোনালোকে যদি কোনোবাই যদি গাহৰি বিজ্ঞানসন্মতভাৱে কেনেকৈ পুহিম কেনেকৈ কি কথা এইবিলাক যদি ভাবি আছে আপোনালোকে প্ৰত্যেকখন জিলাতে এটা সন্থা আছে, সেই সন্থাৰ লগত আপোনালোকে যোগাযোগ কৰি আপোনালোকে সেই প্ৰশিক্ষণৰ সুবিধাখিনি ল'ব পাৰিব। এয়া হৈছে মোৰ মেডিচিনখিনি কি আছে আপোনালোকক সকলোকে দেখাম, ভালকৈ কৈ দিম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকক প্ৰথমৰ পৰা দেখাইছোঁ। এইটো হৈছে পটাছ, এইটো মই গাহৰি গঁৰালত মাৰোঁ, চফা কৰিলে গঁৰাল চফা কৰিলে এইটো মই মাৰোঁ বীজাণুৰ কাৰণে। এইটো হৈছে ফেনাল, গঁৰালৰ বাহিৰত মাৰোঁ। আপোনালোকে এইটো ফেনালকে ব্লেক ফেনালটো লৈ ল'ব, এইটো বেছি ভাল। এইটো হৈছে লিভাৰ, এইটো ফেৰলেফ, এইটো ইউজ কৰোঁ মই, আপোনালোকে ইউজ কৰিব পাৰিব। আৰু এইটো হৈছে বটক্স, এইটো হৈছে মহ মাখিৰ কাৰণে, এইটো মই মাৰোঁ। এইটো হৈছে এলবেণ্ডাজল, এইটো হ'ল গাহৰি পোৱালি পিলুৰ বাবে। পিলু মানে সৰু বুলি নহয়, ডাঙৰকো খুৱাব পাৰি। সৰু গাহৰিক কম পৰিমাণে খুৱাব লাগিব আৰু ডাঙৰ গাহৰিক অকণমান বেছিকৈ খুৱাব লাগিব। এইটো হৈছে মেলনেক্স প্লাছ, গাহৰিৰ জ্বৰ হ'লে এইটো বিষৰ কাৰণে হয়, জ্বৰ কাৰণে হয়, আপোনালোকে মাৰিব পাৰিব। এইটো হৈছে আইৰণ ইনজেকশ্যন, গাহৰি পোৱালিক মাৰোঁ মই। সৰু গাহৰিক 0.5 ml আৰু অকণমান তাতকৈ ডাঙৰ হ'লে 1 ml এনেকুৱাকৈ মই মাৰোঁ। এইটো হৈছে বি কমপ্লেক্স ভিটামিন, গাহৰি পোৱালিকে মাৰোঁ। আপোনালোকে জানে আইৰণ ইনজেকশ্যন মাৰাৰ পিছদিনাখন এইটো বি কমপ্লেক্স ভিটামিনটো মাৰিব লাগে। এইটো হৈছে পাৱাৰ জেল, যেতিয়া গাহৰি পোৱালি এইবোৰে যেতিয়া সৰুতে ডায়েৰিয়া হয় তেতিয়া আপোনালোকে এইটো ইউজ কৰিব পাৰে, পাৱাৰ জেল বুলি আছে, এইটো ইউজ কৰিব। এইটো হৈছে এণ্টিবায়'টিক, এইটো হৈছে আইভাৰমেক্টিন ইনজেকশ্যন। এইটো প্ৰায় গৰম দিনত গাহৰিবোৰৰ হয়। কিছুমান মানুহে বা আমাৰ গাঁৱলীয়া মানুহে ভাবে কিছুমান এয়া গাত ৰঙা ৰঙা হৈ ওলায় গুটি, এইটো যদি মাৰি দিয়ে তেতিয়া ভাল হৈ যায়। আৰু এইটো হৈছে আইভাৰমেক্টিন ইনজেকশ্যন। আমাৰ গাঁৱলীয়া মানুহে ভাবে কি বসন্ত ওলাইছে বা আই ওলাইছে এনেকুৱা বুলি ভাবে, কিন্তু নহয়, এইটো তাৰ বেমাৰে হয়। এইটো যদি আইভাৰমেক্টিন ইনজেকশ্যনটো মাৰি দিয়ে ভাল হৈ যায়। এইটো হৈছে হিমেক্স, এইটো কাটা চিঙা যিকোনো লগাই দিব পাৰে, মাখি নপৰে। এইটো হৈছে মোৰ স্প্ৰে, এইটোৰ লগতে ইউজ কৰোঁ মই। এইটো হৈছে স্প্ৰে। আৰু এইটো হৈছে মোৰ থাৰ্মোমিটাৰ, গাহৰি জ্বৰ হ'লে মই এইটো লগতে ইউজ কৰোঁ। আপোনালোকে ল'ব পাৰিব, অনলাইনতো ল'ব পাৰিব, বেছি দাম নহয়। আৰু মোৰ এইকেইটা হৈছে চিৰিঞ্জ, ইয়াৰ লগতে মই দিওঁ। আৰু আপোনালোকে যদি সৰু গাহৰিক ইনজেকশ্যন প'ষ্ট কৰে নহয়, ইয়াৰ এই নিডলছটো কাটি দিব অকণমান, যিহেতু তেহেঁতৰ ছালটো পাতল আছে, তো অকণমান কাটি দিব। আৰু ডাঙৰ গাহৰিক ল'লেতো ডাইৰেক্ট দি দিব পাৰিব। মোৰ বৰ্তমান এইখিনিয়ে মেডিচিন। আৰু যদি আপোনালোকে ভাল পায় ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মোৰ কিছুমান আৰু আনিবলৈ আছে, যিহেতু মোৰ ফাৰ্মখন সৰু, সেইটো কাৰণে মই এইখিনিকে ইউজ কৰিছোঁ। গাহৰি পালক জয় হওক।